কি হল ন কওকচোন ছাৰ এইটো হেলমেট আছে এইখন আৰচি ৰছী বাদ দিয়া হে এইখন আৰচি এইখন ইনস্যুৰ আৰু কিবা লাগিব লাইসেন্স আছে একদম সব ওকে আছে মোৰ কাগজ ঠিক আছে বাৰু আৰু এইটো মোৰ হে হেৰি কি হ'ল জোতা ক'ত জোতা নাই জোতা মানে মোৰ ঘৰটোৰ ওচৰতে নাই লং পেণ্ট ক'ত লং পেণ্টটো মানে কি আৰু ইমান গৰমত জোতা লং পেণ্ট নাই বুজি পালি নহয় কি মানে জোতা লং পেণ্ট নাই লকাপত যদি সোমাবৰ ইচ্ছা নাই এই চালান কাটি দিবি আরে জোতা না মোৰ কাগজ গোটেইখিনি আছে তাতে পইচা নাই 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 এইবিলাক আমি নাজানো এইটো হ'ব নোৱাৰে কি নাই এইটোতো হ'ব নোৱাৰে নহয় মই কি পইচা চুপ একোৱে নাই মোৰ তাত সারে পকেছে খুশি না ও সাব মোক গোটেইখিনি লৈ গ'ল দেখোন হেলমেটৰ তলতো পইচা হ'ব তই যা খুশি তই যা হেলমেটটো আছে 500 টকা হ'ব হেলমেট ক'ত স্যার হেলমেট তো ঘর দেখতে হয়েছে নিং নিয়ে গেছি হেলমেট গাড়ী কাগজ আছে নে নাই কাগজ খানে দেখতে হয়েছে স্যার আৰচি লাইসেন্স নাই খানেও ঘর সব রয়ে গেছে একো নাই পাঁচশ তিনিচকীয়া চিট বেল্টো নাই দেখোন তই 20 টকা লাগে কি 500 হেৰি কাগজ পাতি একো নাই ঠিক নাই একো রাতিপুৱা আসুন স্যার আজি যাবা দেখ নাই 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 1000 টকা 1000 টকা দি যা যাবা দেখ চাৰ্জ আছে নে নাই বেটারি সাজেছে নাকি গাড়ি কাজ আছে ফুল চাৰ্জ আছে চার্জ আছে তথাপি এইবিলাক নহ'ব কাগজ পাতি ঠিক নাই 1000 টকা না স্যার আজি দিগা চম্পক 1000 টকা ল লগত মাত্ৰ আছে স্যার এটা 20 টাকা হা 20 টাকা পইচা নাই ক'তো নাই পইচা তই গাড়ি পাই না তই খুশ কাঢ়ি যা তই খুশ কাঢ়ি যা পইচা আছে নে নাই লগত আজি পইচা নাই 10 টকা এটা লগত এই খাব যা শিকর এই স্যার উপি 10 টকাটো দে 10 টাকা 10 টকা দিলে মোক এখন খালি আছে বিগি বেবি 10 টাকা দি হ'ব যা হ'ব যা তই যা আৰু আছে নে নাই দেখ স্যার হ্যাঁ এই এখানে এসে যাত্রা করে যা আহোঁতে কিন্তু ফাইনটো লৈ আহিব তই যা ফাইনটো লৈ আহিব ও স্যার কি বুঝি কি হ'ব মক্কেল চক্কেল আহিব নে নাই পাম নে নাই এই মক্কেল আহিছে ধৰ কি করে বুঝছ বসে হেলমেট ক'ত তোর আসি তো ক'ত হেলমেট এতে যাম নাম চাইডত লৈ আহ তাক বাইকৰ পৰা নাম নাম এইফালে সারা জীবন শুনবি এবার এ স্যার দিশি সাহেব যাও নাকি মই দেৰি হস্পিটাল যাব লাগে তেজ দিব লাগে এই ক'ত হেলমেট ক'ত মই ইতি যামে এতে কি তোর মুৰত যদি হেলমেট নহয় তই কেনেকে বাইক চলাইছ আৰু আহিছ এই পাকাই আহিছ পাকা নাই স্যার মই সিধি আইছো কাগজ দেখা কাগজ আৰচি লাইসেন্স আজি আনা নাই মোক হেলমেট সব আছে হেলমেট দেখা
হেলমেট মোক আনো নেকি ছাৰ ঘৰ পাই দৰকাৰ নাই কাগজ দেখা কাগজো নাই মোৰ লগত মই এই থানাত আছো হিচাপ কৰ লাইচেন্স নাই RC নাই ইঞ্চুৰেঞ্চ নাই হেলমেট নাই হেৰি কৰি মই ইয়াতে চাইডত আছোঁ কি মেনেজ কৰিব লাগে কি মেনেজ কৰিবি হা কি মেনেজ কৰিবি খোজ কৰ বুলি ভাবছা নে এই লকাপতি লৈ ঠাণ্ডা পুজোৰ দিন ফাইন 7,000 টোটেল মই অসমীয়া নাচো না কাৰণে 7,000 টোটেল তোৰ RC নাই ইঞ্চুৰেঞ্চ নাই হেলমেট নাই চলাইছ বাইক এনেকে নি ছাৰ আমাৰ ছাৰ মোক কৈ দিব ছাৰ বেয়া কি বুলি ভাবছ 500 টকা ছাৰ মই মেনেজ কৰি দিয়ে আপুনি একশো দেখোন ছাৰ পুজোৰ বতাৰ সেইকাৰণেতো কৈছোঁ ছাৰ মোৰ দেৰি হৈছে ছাৰ বুজি পাইছেনে আপুনি এই কিমান আছে তোৰ তাতে কিমান লোন আছে বহুত বাদ দিয়ক কিমান দিব আপোনাক কওকচোন 500 টকা দি 500 টকা দিলে হ'ব না অঁ। হ'বতো এটা কাম কৰ লেনদেন এক ছেকেণ্ড মোৰ তাত আহিল ভাই মোৰ 2,000 টকা আছে খুচি আছে নে লগত এই আগত লেনদেন আগত হয় এই তাক দেখা পাইছে না অঁ তই লেনদেন কৰিবি যা আপুনি কৈ দিয়ক 6 পেট লওঁ দেই মুন্য যাই আছে যা 500 টকা এই দি যাবে টাকা আছে গাড়ি যা খুশি 500 No, 500 500 টকা দি পইচা লৈ গ'ল মোৰ তাৰ পৰাই কি লৈ গেল মই আপোনালোকক লোৱা বুলি ভাবিছোঁ মোৰ পৰা লৈ গ'ল 500 টকা ঐ ছাৰ ঐ এটা বোলে 500 টকা লৈ গেল বোলে মই 500 টকা লৈ এই দিছি দা পইচা লোৱা বুলি ভাবিছিলোঁ 500 টকা ল'বাৰ ই তাক 500 টকা দিয়ে দিলা মই লোৱা বুলি ভাবিছিলোঁ আপোনালোকে মোৰ পৰা লৈ গ'ল 500 টকা সিহঁতৰ তহঁতকে চুতীয়া বনাই থৈ গুচি গ'ল মই লৈ গ'ল মই লোৱা বুলি ভাবিছোঁ ছাৰ কি কৰে কৰক পুলিচকে চুতীয়া বনাই থৈ গুচি গ'ল মই ল'ব লাগিব। লাজ নাপাৰ এই অলপমান টাইম আছে 2 ঘণ্টাৰ ভিতৰত 3,000 টকা কালেকশ্যন কৰ কি মইনে ই 3,000 টকা কালেকশ্যন মই পইচা নহয়, নহ'লে কি ছাছপেণ্ড কিন্তু নহ'লে আপুনি ছাৰ মই নহয় তহঁতক বুৰ্বক বনাই থৈ গুচি গ'ল লাজ নাপা মই লৈ গ'ল মোৰ পৰা 500 টকা পুলিচৰ চাকৰি কৰিব আহিছা আৰু এতিয়া কি কৰে 2 ঘণ্টাৰ ভিতৰত 500 টকা নহয় কি 3,000 টকা উঠাই দিবি নহ'লে তো ছাছপেণ্ড মই যাওঁ